এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে আজি ৰৈ বিনালে মানে ট্ৰেইলাৰটো আহিছিলে চাই কিনে সঁচাকৈ গানো একে হিৰাই গ'ল মানে আৰু তাত যিটো যে এটা পাৰ্ট আছিলে য'ত যে সাগৰৰ ওচৰত যে জুবিন দা বেহুচ হৈ আছে আৰু আশ্চৰ্য বৰপাত্ৰৰ বৈ যে তেওঁলোকে উঠাই আছে সেই চিনটো চাই মেলি মানে যে সেইটো মনত পৰি যায় একদম মানে সেইটোৱে চিন নেকি মানে যিটো ৰিয়েলিটি যিটো হৈ গ'ল মানে চিনেমাটো মানে চাই মানে এনেকুৱাই মানে ট্ৰেইলাৰটো চাই এনেকুৱা লাগিছে কি মানে একজেক্ট যিটো ৰিয়েলিটি তেওঁ চাই গম পাইছিলে সেইটোৰ ওপৰতে চিনেমাটো বনাইছে নেকি আৰু যে চিনেমাটোত এটা পাৰ্টত যে কয় যে চববোৰ বেপাৰী চব মানে চব টকাই চব বেপাৰী অলপমান মিলে কিবা এটা তাত আৰু সঁচাকৈ কাৰ গান হিৰাই গৈছিলে অলপ কমেণ্টছত জনাব আৰু নিশ্চয় এইটো চিনেমা চাবলৈ চবেই যাব আৰু চাগে টিকেট কেতিয়াবা চাগে মানে চিনেমা হলৰ মালিকবিলাকে চাগে মাথাটো গৰম হ'লেই চাগে এতিয়ালৈকে মানে চবে ফোন কৰি দিয়ে চাগে মোক টিকেট লাগেই দে ফাৰ্ষ্টৰ টিকেট মোক লাগেই এইটো হ'লেই চাগে আৰু আমাক জাষ্টিছ লাগিবই এইবোৰ মানে চাই মেলিতো আৰু মানে গানো কিবা হৈ গৈছে এইবোৰ আমাক আমাৰ দাদা জাষ্টিছ পাবই লাগিব আৰু বেলেগ কোনো কথা নুশুনো পলিটিক্স মাৰো গুলি লাগিবই আৰু বাছ আমি আৰু একো নাজানো চিধা কথা